নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছা। এটি দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত মই তোমালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ। যোৱা বছৰ লকডাউনৰ সময়ত আজৰি সময়ৰ সদ্ব্যৱহাৰ তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটি ইতিবাচক কাম হাতত লৈ মই আমাৰ শিক্ষাসম চেনেলটোৰ শুভাৰম্ভণি কৰিছিলোঁ। অতি কম সময়ৰ ভিতৰতে মই তোমালোকৰ পৰা যি আশানুৰূপ সঁহাৰি পাইছিলোঁ তাৰ বাবে মই তোমালোকৰ ওচৰত চিৰকৃতজ্ঞ। দেশত আগৰ পৰিস্থিতি ঘূৰি অহাৰ লগে লগে সকলো নিজৰ কামত যেনেদৰে ব্যস্ত হৈ পৰিলে, তেনেকে ময়ো নিজৰ কৰ্মব্যস্ততাৰ বাবে ভিডিঅ'সমূহ তোমালোকৰ মাজত দিয়াত ব্যৰ্থ হৈছিলোঁ আৰু তাৰ বাবে মই অতি দুঃখিত। কিন্তু এতিয়া যিহেতুকে পুনৰ কৰোণাৰ বাবে ময়ো যথেষ্টখিনি আজৰি সময় পাইছোঁ আৰু তাৰ বাবে মই যিহেতুকে পৰীক্ষাসমূহ হোৱাটো অনিবাৰ্য বুলি আমি সকলোৱে গম পাইছোঁৱেই, গতিকে তোমালোকে তোমালোকৰ পঢ়া শুনাবোৰ নিয়মিতভাৱে চলাই নিয়া। কাৰণ কোন সময়ত পৰীক্ষা পাতে সেইটো কোনো ঠিক নাই, গতিকে তোমালোকে তোমালোকৰ পঢ়া শুনাসমূহ নিয়মিতভাৱে চলাই নিয়া আৰু তোমালোকৰ সুবিধাৰ্থে মই যিসমূহ পাঠ দিয়া নাছিলোঁ আৰু সেই পাঠসমূহত মই এতিয়া ভিডিঅ' আকাৰে তোমালোকৰ মাজলৈ আগবঢ়োৱাৰ বাবে সোনকালেই এই ভিডিঅ'সমূহ আগবঢ়াবলৈ মই তোমালোকৰ ওচৰত সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ লগতে মই তোমালোকৰ যিসমূহ পাঠ বাকী ৰৈছে সেই পাঠৰ প্ৰশ্ন উত্তৰসমূহৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আৰু ব্যাকৰণ যিখিনি বাকী আছে তোমালোকৰ সেই ব্যাকৰণখিনি মই তোমালোকলৈ আগবঢ়াম আৰু তাৰ বাবে মই তোমালোকৰ ওচৰত পূৰ্বৰ দৰে সঁহাৰি পাম বুলি আশা কৰিছোঁ। আশা কৰোঁ আমি অতি সোনকালে যিসমূহ কাম আমাৰ ৰৈ গ'ল আৰু যিখিনি অংশ আমাৰ থাকি গৈছে পাঠৰ, সেই কামখিনি সম্পূৰ্ণ কৰি আমি পৰীক্ষালৈ সোনকালে সাজু হ'ব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিম। এইখিনি ক'বৰ বাবে আজি মই তোমালোকৰ মাজলৈ আহিলোঁ আৰু গতিকে এই ভিডিঅ'টো আৰু মই তোমালোকৰ মাজত বেছি দীঘল নকৰোঁ। গতিকে ৰাজ্য চৰকাৰে যিসমূহ আমাক নিয়ম মানি চলিবলৈ দিছে সেই নিয়মসমূহ তোমালোকে মানি চলিবা আৰু ঘৰতে থাকিবা, সুৰক্ষিত থাকিবা আৰু নীতি নিয়মসমূহ ভালদৰে মানি চলিবা। ধন্যবাদ।